हाय फ्रेंड्स की खबर आपनालोकर मोर यूट्यूब चैनलर अन्य एटा भिडिओले आपनालोকক स्वागतम जनाइछु। रातिपुवा गा पा धुई आजरी हलो। আজি 15 আগষ্ট স্বাধীনতা দিৱস। 1947 চনৰ 15 আগষ্ট তাৰিখে যদি দেশখন স্বাধীন নহ'লেহেঁতেন আজি আমি কেনেকৈ থাকিব লাগিলেহেঁতেন আমি কল্পনা কৰিব নোৱাৰো। স্বাধীনতা দিৱস উপলক্ষে মোৰ ফালৰ পৰা সমূহ দেশবাসীলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে ভাৰতখন স্বাধীন কৰাৰ নামত যিসকল বীৰে নিজৰ প্ৰাণ আহুতি দিছিল তেখেতসকলক মই আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। যিসকল বীৰে আজিলৈ দেশখনৰ নামত কাম কৰিছে তেওঁলোকক মই মোৰ ফালৰ পৰা শ্ৰদ্ধা জনাইছোঁ। আজি ৰাতিপুৱা চাহ পকৰীৰে খাব লৈছোঁ। মানাক ৰাতিপুৱাই পতাকাখন লগা হৈছে। এয়া তাক দিছোঁ, তাই এয়া বন্দে মাতৰম গাই আছে। পোন্ধৰ আগষ্টৰ দিনা যেতিয়া দেশৰ পতাকাখন চাৰিওফালে উৰি থাকে দেখিবলৈ ভাল লাগে আৰু মনটোও খুব ভাল লাগে। ভাৰতবৰ্ষৰ পতাকাখনে এনে এখন পতাকা যিখন পতাকা প্ৰকৃতিৰ লগত মিল খাই আছে, সেইবাবে আমাৰ পতাকাখন বহুত ধুনীয়া। মানাই আজি ৰাতিপুৱাৰ পৰা পতাকাখন লগত লৈ ঘূৰি আছে। মানাৰ পতাকাখনৰ প্ৰতি থকা সন্মান দেখি মোৰে ভাল লাগিছে। ভাবিলোঁ সেইবাবে আপোনালোকৰ বাবে তাইৰ এই সময়খিনি কেপচাৰ কৰি ৰাখোঁ। তাই সৰুৰ পৰাই পতাকাখনৰ প্ৰতি আগ্ৰহী। মানে যেতিয়াই তাই পতাকাখন দেখে তাই সদায় কয় বন্দে মাতৰম। তাকে দেখি মোৰ ভাল লাগে যে তাইও যে দেশৰ এই পতাকাখনৰ প্ৰতি সন্মান কৰিব জানে। দুপৰীয়া ভাত বনাব লৈছোঁ। এয়া জিকা আৰু আলু সৰু কুটি থৈ দিছে, আকৌ ইফালে কোমোৰা ভাজিম, আকৌ ভাত। কিনো দেখাম, এইখিনি বনাই আপোনালোকক আকৌ লগ পাই আছোঁ। বহুত গৰম পৰিছে। পাকঘৰত ভাত বনাই থকা মজা ওলাই যায় ন, ইমান গৰম বাপৰে। বৰষুণ দি থাকিলে ভাল, গৰমটো অকণমান কমি থাকে। এয়া জিকা আৰু আলু বনি আছে, হ'বই আৰু। ভাত পাতি দিছোঁ, কোমোৰা ভাজি। দুপৰীয়া আজি কোমোৰা ভাজি, জিকা আলু আৰু ভাতকে খাম আৰু বেলেগ বনোৱা নাই। শুকানকৈ কোমোৰা ভাজি খাই কোনে ভাল পায়? মই কিন্তু খুব ভাল পাওঁ। আপোনালোকে ভাল পায়নে শুকানকৈ ভাজি? খাৰ দিও বনাই কিছুমানে, কিন্তু খাৰ দিয়াতকৈ মই শুকানকৈ ভাজিলে খাই ভাল পাওঁ। এয়া মানাকো ভাতকেইটা খুৱাই লওঁ। ভাতকেইটা খুৱাই তাইক অকণমান খুৱাই দিম। ভাত খোৱাৰ সময়তো হাই দি আছে আপোনালোকক। তাই নন ষ্টপ মাহীয়েকৰ লগত যুঁজি থাকে। নুযুঁজ? মাহী ভাল পাওঁ। দুপৰীয়া ভাত পানী খাই আজৰি হ'লোঁ। এতিয়া মানাক অকণমান খুৱাই দিওঁ, আমিও অলপ জিৰণি লওঁ। গধূলি ক'ৰবাত ওলাই যোৱা কথা আছে, যদিও যোৱা হয় আপোনালোকক লগ পাই আছোঁ। গধূলি 6 মান বাজিছে। আমি এতিয়া ওলাই যাবলৈ লৈছোঁ। SK যে আছে শ্ৰদ্ধাঞ্জলি পাৰ্ক, তাতে যাম। তাতে আজি স্বাধীনতা দিৱস উপলক্ষে কিছুমান প্ৰগ্ৰেম থাকে, তাকে মানাক দেখাই লৈ আহোঁ। কেনেকুৱা লাগিছে মোক জনাব। যিহেতু মোৰ ৰুমৰ ওচৰতে SK এখন হয়, আমি খোজকাঢ়ি গৈ আছোঁ। গৈ পাই আপোনালোকক দেখুৱাই আছোঁ তাত কি কি প্ৰগ্ৰেম হৈ আছে। এতিয়া মই পইচা উলিয়াবলৈ আছোঁ, তাকে উলিয়াই লওঁ ৰ'ব। মানুহ আছে, লাইন পাতিব লাগে।
ATMত পইচা উলিয়াই থাকোঁতে মানাই এইবিলাক কি কৰি আছে দেখিছেনে আপোনালোকে? তাই মোক সদায় দেখি থাকে যে ATMত পইচা ওলোৱা এইবিলাক কৰি থাকে তাই। এয়া আমি শ্ৰদ্ধাঞ্জলিৰ সন্মুখ আহি পালোঁ। শ্ৰদ্ধাঞ্জলি পাৰ্কখন আজি পতাকাখনৰ নিচিনাকৈ সজাইছে। দেখিবলৈ ইমান ধুনীয়া লাগিছে, দেখি মোৰে মনটো ভাল লাগি গৈছে। মানাই সোমোৱাৰ পৰা একেবাৰে এনজয় কৰি গৈ আছে দেখিছেনে? তাই চাৰিওফালে চাই চাই গৈ যাই আছে। তাইৰ এই ফূৰ্তিখিনিৰ কাৰণে মই তাইক ইয়ালৈ ওলাই আনিছোঁ, যাতে তাই সুখী হয়। পাৰ্কখনত সোমায়ে দেখিছোঁ বহুত প্ৰগ্ৰেমৰ আয়োজন কৰিছে। যিসকল লোকে এইবোৰ প্ৰগ্ৰেম আয়োজন কৰিছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ, যাতে আজিৰ এই সন্ধিয়াটো সকলোৱে ধুনীয়াকৈ উপভোগ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে। ধুনীয়া ধুনীয়া কিছুমান প্ৰগ্ৰেম ৰাখিছে। মানাই এয়া দেখিছে আপোনালোকে, মানাই কি ধুনীয়াকৈ প্ৰগ্ৰেমসমূহ উপভোগ কৰি আছে। তাই চাই থকা দেখি ভাল লাগিছে, কিন্তু কি কৰিব অলপ সময় আমি কিমান এনজয় কৰিছোঁ ক'ব নোৱাৰোঁ। মানাই খুব এনজয় কৰিছে দেখিছেনে আপোনালোকে? ইফালৰ পৰা সিফালে দৌৰি ফুৰিছে তাই। নেয়া ভাগৰিয়ে নপৰে মানাহঁতে, আমিহে ভাগৰি পৰোঁ সোনকালে। ইমান দৌৰে বাপৰে, ইমান খেলিছে, খেলা জাগাই নাই, তাই চবফালে খেলিছে একেবাৰে। স্বাধীনতা দিৱস উপলক্ষে আপোনালোকৰ বাবে ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগি আছে, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো দবাই থ'ব, যাতে আহিবলগীয়া ভিডিঅ'সমূহ সোনকালে পায়। আজিলৈ আহিছোঁ, বাই বাই।